হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওলালোঁ হকিৰ বিয়া খাবলৈ। ঘৰৰ পৰা বাগানৰ মাজে মাজে 1 ঘণ্টামান গৈ আমি বিয়াঘৰ পালোঁগৈ। এয়া বিয়াৰ পেণ্ডেল, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিলে, দেখিয়ে ভাল লাগি গ'ল। মই গৈ পাই ফটো তুলি ল'লোঁ। সোমাই খুবেই ভাল লাগিছিলে। এয়া মা হয়, তেওঁ গৈ কইনাৰ পৰা চফ ল'লোঁ। ইমান দিনৰ মূৰত লগ পাইছোঁ, খুবেই ভাল লাগিলে সেইদিনাখন। ইমান ধুনীয়াকৈ লাইট থিমত বস্তুবিলাক সজাইছিল। মই গোটেই পেণ্ডেলটোৰ ভিডিঅ' কৰিলোঁ, খুবেই ধুনীয়া লাগিছিলে। এয়া লাইটিংবিলাক হয় বিয়াৰ, আৰু এয়া ফটোগ্ৰাফাৰ, কইনা পূৰা বিজি। মানুহ আমি যোৱা সময়টোতে খুব বেছিকৈ আহিছিল। মই অলপ দেৰি কইনাৰ ওচৰতো বহিলোঁগৈ। মাজে মাজে অকণমানিটোকো খেলাই আছোঁ এনেদৰে। অলপ সময়ৰ পিছত খাবলৈ গ'লোঁ। খোৱাখিনি ভিডিঅ' কৰা, খানাখিনি সম্পূৰ্ণ ভেজ আৰু খুবেই সোৱাদ আছিলে। ইয়াত আছিল আইটেমবিলাক দাল মাখানি, পোলাও, ভেজ মাঞ্চুৰিয়ান, মালাই কোফটা ইত্যাদিবিলাক। আৰু মই এনেদৰে গৈ লাহে লাহে অলপ ভিডিঅ' বনাই ল'লোঁ। চুইট ডিছত আছিলে দৈ আৰু ৰসগোল্লা আৰু গাজৰৰ হালোৱা। এইখন মোৰ প্লেটখন। মই খাবলৈ লওঁতে ফটো মাৰি থ'লোঁ। খানা খোৱাৰ পিছত অলপ দেৰি ফটো চটো মাৰি ভিডিঅ' কৰি আমি কইনাক নতুন জীৱনৰ শুভেচ্ছা জনাই গুচি আহিলোঁ। আহি থাকোঁতে সকলোৱে মাটকা চাই দেখি ৰ'ব নোৱাৰিলোঁ আৰু তাৰে মাটকা চাই খালোঁ। আৰু আজিলৈ ইমানেই। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। বাই।